হেল্ল' মোৰ চেনেললৈ আজি ৱেলকাম। নতুনকৈ আজি এটা ব্লগ বনাইছোঁ। আজি বৰষুণ, আজি হালুৱাটিঙত আছে বৰ্তমান। চাওক বৰষুণ দিছে, গোটেইখন বৰষুণ হালুৱাটিঙত বৰষুণ। হালুৱাটিং বুলি নহয়, আজিকালি এইটো বৰষুণ দিয়ে আছে আজিকালি ভিতৰত। হালুৱাটিঙত আহিছোঁ, মোৰ লগৰ এজন আছে, দেখাই আছোঁ। এইজন আজি বহুত দিনত এটা ভিডিঅ' বনাইছোঁ, গেমত ব্যস্ত হৈ আছে। বৰষুণৰ কাৰণে কি হৈছে বাৰু আপোনাৰ কওকচোন? মন ডাউন আৰু বৰষুণ হালুৱাটিঙে এটা দোকান এখনত বহি আছোঁ বৰ্তমান। কিবা এটা কৰিছোঁ আৰু বিজনেছৰ ক্ষেত্ৰত আহিলোঁ। এখন মই স্কুটি ৰখাই থৈছোঁ, এইখন বাকী খবৰ ছাবস্ক্ৰাইবাৰসকলে কেনেকুৱা জনাবা কমেণ্টত। বৰষুণ এবাৰ চাই লোৱা, যান বাহন কমি গৈছে বৰষুণৰ কাৰণে। আমি বৰ্তমান আছোঁ এখন দোকানত। ইফালে এখন গাড়ী ৰৈছে বৰষুণৰ কাৰণে। আজি হালুৱাটিঙলৈ আহি দখা এনেকুৱা হৈছে বৰষুণত। তাত কাম কৰি আছে, মানুহে কাম কৰে, দেখিছে বৰষুণতে কাম কৰিছে, দেখিছে কিমান পইচাৰ কাৰণে কিমান কৰিছে কাম। এইকেইদিন ইমানেই বতৰ বেয়া যেন বৰষুণৰ পৰা ঘৰৰ পৰা ওলাবলৈ অলপ অসুবিধা হৈছে। তথাপিও আহিছিলোঁ হালুৱাটিঙলৈ, তাতো বৰষুণ, অকল বৰষুণেই। দেখিছে বতৰ কেনেকুৱা হৈছে, দেখিছে। হেল্ল' গাইছ, এতিয়া আমি বৰ্তমান আছোঁ বৰবামত। বৰবাম 30। এজন আমাৰ ফ্ৰেণ্ড, এজন প্ৰণাম শ্ৰদ্ধা ভজন ৰাইজ। মই কম দে, মই বনাম কওক। হে দোস্ত, ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল। বাকীখন নাজানো, আপোনালোকে নিজে কৈ দিব নামটো কি ৰখাম। এতিয়া আমাৰ চাৰিওফালে চাওক, কি এটা সুন্দৰ পৰিৱেশ, গোটেই চাৰিওফালে বাগানেই বাগান, মাত্ৰ গাড়ী মটৰ এখন দুখন আৰু ধৰি থওক, এখন দুখন। চাওক ছোৱালী, এইফালে চাওক ছোৱালী, অকল ছোৱালীয়ে ব্যস্ততাৰ মাজতে বনাইছে ভিডিঅ'টো, ব্যৱসায় কৰাৰ মাজত। এইটো চাই ল'ব, ব্যৱসায় চাই। আমাৰ বন্ধু এজন আছে, এইজন বন্ধু এটা দি দিয়ে। হয়, আমাৰ চাৰিওফালৰ দৃশ্যটো এইটো চাওক। চবেই ব্যস্ততাৰ মাজত এজনীয়ে বনাইছে ইনষ্টাগ্ৰাম ৰিলছ, এজনীয়ে বনাইছে ভিডিঅ', এজনীয়ে বনাইছে ফটো, 2-3টামান ল'ৰা আছে কথা পাতি। এতিয়া কাৰ মাজতে আছোঁ আমি। ভিডিঅ' এটা ইউটিউবত যাব, কি ভাবিছে আপুনি? জীৱনটোত কি হ'ম বুলি ভাবিছে? ভাবিছোঁ মানে মই আকৌ এইফালে কওকচোন। ভাবিছোঁ মানে এটা কোম্পানীটো আমাৰ বাগানটো ঠিকেই চলি আছে, হয় নাই? এইটো কি জেগা বুলি? এইটো বৰবাম বাগান, আমাৰ বাগানটো ভালকৈ চলি আছে। এইটো বৰবাম ন? বৰবাম বাগান চলি আছে। আৰু চব মানে বস্তু পানী আমি ধৰ চৰকাৰলৈকে আৰু কোম্পানী লিখা পাই আছোঁ আমি। পাই আছে ন? হয় নাই? আপোনাৰ এনেই সপ্তাহী হয়নে নে সপ্তাহে 15 দিনত আমি দৰমহা পাওঁ। কিমান মান পায়? নামটো ক'বচোন। নামটো নকওঁ এতিয়া, মই নামটো পাহৰি গ'লোঁ। হয় নি? নামটো পাহৰি গ'লোঁ। আপোনাৰ এনেই দৰমহাটো কিমান হয়? দৰমহাটো আমাৰ 2000 মানে 30 টকা 40 টকা। মানে এক মাহত টোটেলি 4000 টকা এওঁ কামানি কৰে ন? খুব বেছি আপোনাৰ 5000 টকা মাহেকৰ ইনকম হয়। খুব বেছিটো বেছি 5000 টকা। PF কাটি মেলি 4000-5000 ভিতৰত এটা চেলাৰীটো পায় ন মাহত? মই এটা মেছেজ পঠিয়াই আছোঁ। অসমৰ ৰাইজলৈ মেছেজ কি পঠিয়াব আপুনি? মেছেজ মানে মই ইয়াত চিকিউৰিটি কৰোঁ। চিকিউৰিটি কৰে ন? গাৰ্ড।
গাৰ্ড মানে এতিয়া কিবা এটা হৈ গ'লে মানে চাব লাগিব আৰু ধৰ অফিচত আহিলে মানে হাজাৰা পাজাৰা চব পাব লাগিব মোক যদি কোনোবা মোক মাৰি দিয়ে ইয়াকো লৈ লো অঁ এইটো পাপিয়া হয় এইটো পাপিয়া হয় এইটো তাৰপাছত কিবা এটা হৈ গ'লে এনে আপোনালোকৰ এলেকাটোত মানুহ কিমান আছে বাৰু আমাৰ বৰমা বাগানত বৰমা বাগানত অঁ বৰবাম বাগানৰ এলেকাত 5,000 ধৰি দিলে ভাই 5 আমাৰ ধৰ এতিয়া 5 বছৰলৈ হ'ল 5 বছৰলৈ হ'ল ন